কবিতাৰ শিৰোনাম অস্ফুট আৰ্তনা। মা ৰৈ আছে কাষতে, ক্ষুধাৰ্ত প্ৰাণী দুটাই। মোৰ বৰ ভয় লাগিছে অ' মা। চোৱাচোন সিহঁতৰ মুখত কেনে লেলাউটি। মই কি পাপ কৰিছিলোঁ মা? মোক যে তুমি 10 মাহ গৰ্ভধাৰণ কৰিও এলাগী কৰিলা। মোৰ কি ভুল আছিল মা? মোক যে তুমি মুক্ত সপোন দেখাৰ পৰাও বঞ্চিত কৰিলা। কি ভুল মোৰ? নে মোৰ ভুল তোমাৰ গৰ্ভত স্থিতি লোৱাটোৱে? অকণো কুণ্ঠাবোধ নকৰিলানে মা? মোক এনেকৈ পেলাই থৈ যাবলৈ পথৰ দাঁতি? অলপমানো কি দয়া নেজাগিল নে তোমাৰ মনত? হাত মোলাই দিয়া না মা, মোৰো ইচ্ছা আছিল জানা এই পৃথিৱীখন উপভোগ কৰা। মোক জীয়াই জীয়াই কিয় মাৰিলা মা? কিয় মাৰিলা? নে তোমাৰ সন্মানৰ কথা ভাবিয়েই তুমি মোক অৱজ্ঞা কৰিলা? কিন্তু ক'ত আছিল তেতিয়া তোমাৰ সন্মান? যেতিয়া মোক সুযোগ দিছিলা তোমাৰ আলফুট ওলোমা গলাৰ ল'বলৈ। মোৰ কেনে লাগিছিল জানা মা? সেইদিনা মই মোৰ কোমল আঁঠু দুটা ভাঁজ কৰি নিশ্চিন্ত মনে শুইছিলোঁ। শূন্যৰ উপঙা জ্বলনি মই পৰীৰ সৈতে খেলিছিলোঁ জানা। কেৱল হেঁপাহৰ ৰঙীন পৃথিৱীখন দেখাৰ। কিন্তু এতিয়া ক'ত এৰি থৈ গ'লা মা? ক'ত এৰি থৈ গ'লা? সিহঁতে মোক কোমল ৰক্তৰ জুতি ল'বলৈ আশা পালি আছে। অ' মা, চোৱাচোন সিহঁতৰ লগৰীবোৰো আহিছে। শুনাচোন মা, ইহঁতৰ লগত দেখোন এমাটিমা পোৱালিও। ইহঁতেচোন নিজৰ পোৱালীকেইটাক এৰা নাই মা। অ' মা, আৰু কাষ চাপি আহিছে ইহঁতে। মোৰ বৰ ভয় লাগিছে অ' মা। চোৱাচোন কেনে বিকট চিঞৰ ইহঁতৰ। অস্বস্তিময় এই শব্দবোৰ। মোক লৈ যোৱা মা তোমাৰ লগত। মোকো জীয়াই থাকিবলৈ দিয়া মা। হেঁপাহৰ ৰঙীন সপোন ৰচিবলৈ মোকো সুযোগ দিয়া মা। মোকো সুযোগ দিয়া। ৰৈ আছো মা মই কেৱল তোমাৰ অপেক্ষাত।